নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলাই মাহত এটা ডাঙৰ ৰিকুৱাৰমেণ্ট মুকলি হ'ব আৰু এই ৰিকুৱাৰমেণ্টটো মুকলি হ'ব অগ্নিপথ স্কিমৰ ফালৰ পৰা। এই স্কিমটোৰ বাবে বহুত কণ্ট্ৰভাৰ্চি হৈ আছে। আপোনালোকে নিউজত পাইছে চাগে, বিহাৰ আদিত বহুত প্ৰতিবাদ হৈ আছে। বিহাৰত ট্ৰেইন পৰ্যন্ত জ্বলাই দিয়া হৈছে এই ৰিকুৱাৰমেণ্টটোৰ বাবে। কিয় ইমান কণ্ট্ৰভাৰ্চি হৈ আছে তাৰে ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু ইয়াত মুঠ প্ৰায় আপোনালোকৰ বাবে 46,000 মান পদ মুকলি হ'ব। যিসকলে ক্লাছ 10 আৰু HS কৰিছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। এজ লিমিট কিমান লাগিব সবিশেষ এই ভিডিঅ'তে আলোচনা কৰিম। এতিয়া চাই ল'ব। প্ৰথমতে চাই ল'ব এই ৰিকুৱাৰমেণ্টখনে মুকলি হৈছে অগ্নিপথ ৰিকুৱাৰমেণ্ট 2022ৰ ফালৰ পৰা মুকলি হ'ব। আৰু ইয়াত যিবিলাক পদ হয় পদবিলাকৰ নাম হৈছে অগ্নিবীৰ। যদি আপোনালোকে ইয়াত চাকৰি পায় তেতিয়াহ'লে আপোনালোকক অগ্নিবীৰ বুলি কোৱা হ'ব। আৰু মুঠ প্ৰায় আপোনালোকৰ বাবে 46,000 মান পদ মুকলি হ'ব। আৰু স্কিমটোৰ নাম হৈছে অগ্নিপথ স্কিম। আৰু এই স্কিমটো লঞ্চ কৰিছে 14 জুন 2022 চনত। আৰু ইয়াত কেৱল আপোনালোকে 4 বছৰহে ছাৰ্ভিচ কৰিব পাৰিব। মাত্ৰ আপোনালোকে 4 বছৰহে চাকৰি কৰিব পাৰিব এই ৰিকুৱাৰমেণ্টটোৰ। আৰু লগতে ডিপাৰ্টমেণ্টবিলাক চাই ল'ব। ইণ্ডিয়ান আৰ্মিত মুকলি হ'ব, ইণ্ডিয়ান নেভিত মুকলি হ'ব আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চত মুকলি হ'ব। এতিয়া এই পদখিনিৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। মিনিমাম আপোনালোকে ক্লাছ 10 পাছ কৰাসকলৰ বাবে পদ মুকলি হ'ব। আৰু যিসকলে HS কৰিছে সিহঁতৰ বাবেও কিছুমান পদ মুকলি হ'ব। এতিয়া চাই ল'ব ইয়াৰ বাবে এজ লিমিটটো। ইয়াৰ বাবে আবেদন কৰিব হ'লে প্ৰথমতে 17.5 বছৰৰ পৰা 21 বছৰ আছিল। এতিয়া নতুনকৈ বঢ়াই দিয়া হৈছে 2 বছৰ, 23 বছৰলৈকে আপোনালোকে এই পদখিনিৰ বাবে আবেদন কৰি ল'ব পাৰিব। এতিয়া চাই ল'ব ইয়াৰ বাবে আপোনালোকৰ ট্ৰেইনিংটো হ'ব আপোনালোকৰ 10 সপ্তাহৰ পৰা 6 মাহলৈকে আপোনালোকৰ ট্ৰেইনিং হ'ব। এতিয়া চাব ইয়াৰ বাবে চেলাৰীটো অলপ বেলেগ ধৰণৰ। ইয়াৰ চেলাৰীটো প্ৰথম বছৰত আপোনালোকৰ 4,76,000 টকা পৰ্যন্ত চেলাৰী হ'ব। আৰু শেষলৈকে মানে 4 নম্বৰ বছৰত আপোনালোকৰ 6,92,000 টকা আপোনালোকৰ চেলাৰী হ'ব পাৰ ইয়াৰ। আৰু এতিয়া চাব পেকেজটো প্ৰথম বছৰত আপোনালোকে মান্থলি 30,000 টকা, দ্বিতীয় বছৰত 33,000 টকা, তৃতীয় বছৰত 36,500 টকা, চতুৰ্থ বছৰত 40,000 টকা পাব। আৰু কিন্তু আপোনালোকে কাটিব বহুত টকা আৰু আপোনালোকে ইনহেণ্ড পাব। প্ৰথম বছৰত 21,000 টকা, দ্বিতীয় বছৰত 23,100 টকা, তৃতীয় বছৰত 25,580 টকা আৰু 4 নম্বৰ বছৰত আপোনালোকে 28,000 টকা ইয়াৰ বাবে চেলাৰী পাব। এই পদখিনিৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এতিয়ালৈকে ইয়াৰ অনলাইন আবেদন আৰম্ভ হোৱা নাই। ইয়াৰ অনলাইন এপ্লাই জুলাই মাহত আবেদন হ'ব বুলি কোৱা হৈছে। আৰু কাৰণ বহুত কণ্ট্ৰভাৰ্চি হৈ আছে এইবাবে এতিয়ালৈকে ইয়াৰ এপ্লাইৰ কথাটো বেছি আগবঢ়া নাই। কাৰণ 4 বছৰ চাকৰি হ'লে বাকী বছৰ কি কৰিব তেনেকুৱাকৈ প্ৰতিবাদ কৰি আছে। চ' আপোনালোকৰ মতামতটো কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। 4 বছৰ চাকৰি এই স্কিমটো ভাল হয় নে বেয়া হয়। মাত্ৰ 4 বছৰে আপোনালোকে ছাৰ্ভিচ কৰিব পাৰিব। 4 বছৰৰ পিছত আপোনালোকে ৰিটায়াৰ্ড হ'ব। আৰু ৰিটায়াৰমেণ্টত আপোনালোকে 11 লাখৰ পৰা 15 লাখ পৰ্যন্ত কিবা এটা পাব। কিন্তু আপোনালোকে পেঞ্চন নাপায়। বাকী 25% চাকৰিত পাৰ্মানেণ্ট হ'ব। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে শ্বৰ্ট নটিফিকেশ্যনখন চাব বিচাৰিছে ইয়াত ক্লিক কৰি চাব পাৰে। আৰু যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব পাৰে। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব পাৰে। আশা কৰোঁ আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।